মঞ্জিত ব্লগছৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক পৃথিৱীৰ কেইখনমান আশ্চৰ্যকৰ দলঙৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিম, যিবোৰ দলং অন্য দলঙতকৈ অলপ পৃথক, যিবোৰ দলং পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তেতিয়াহ'লে আহকচোন এই আশ্চৰ্যকৰ দলং কেইখনৰ বিষয়ে আমি দুটামান কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ। দ্য টুইষ্ট। নৰৱে এই দলংখন কোনো সাধাৰণ দলং নহয়। এডভান্স টেকন'লজি প্ৰয়োগ কৰি বনোৱা এই দলংখন দেখাত এটা বাকচৰ দৰে। দলঙত প্ৰৱেশ কৰিলে ইয়াৰ পৰা বাহিৰৰ সুন্দৰ পৰিৱেশ দেখা পোৱা যায়, কিন্তু ভিতৰলৈ গৈ থাকিলে দলংখনৰ আচল সুন্দৰতা দেখা পোৱা যায়, কিয়নো দলঙৰ ভিতৰত মিউজিয়াম, আৰ্ট গেলাৰী আদিৰ দৰে বস্তু আপুনি দেখিবলৈ পাব। মেডুবাং ৱাটাৰ ব্ৰিজ। জাৰ্মানীৰ এই দলংখন ৰেল বা গাড়ী যাতায়াতৰ বাবে নহয়, এইখন পানীৰ দলং। পানী যাবৰ বাবে এই দলংখন নিৰ্মাণ কৰা হৈছে। এবু নদীৰ ওপৰত এই পানীৰ দলং নিৰ্মিত হৈ আছে। আচলতে নাও চলাচল কৰিবৰ বাবে এই সৰু দলংখন নিৰ্মাণ কৰা হৈছিল। দলংখনৰ দুইফালে খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়া হৈছে। ভেলুমিৰ একুৱাডেক। দেখাত সাধাৰণ লগা এখন সাধাৰণ দলং। দলংখনৰ এটা অংশ পানীৰ পুল বনোৱা হৈছে আৰু তাৰ তলত দলং অংশটো আছে। নেদাৰলেণ্ডৰ এই দলংখন চাবলৈ বছৰি সকলো সময়তে পৰ্যটকৰ ভিৰ হয়। হেলেক্স ব্ৰিজ, ছিংগাপুৰ। ছিংগাপুৰত অৱস্থিত এই হেলেক্স ব্ৰিজ 281 মিটাৰ দীঘল। ষ্টীলেৰে নিৰ্মিত এই ব্ৰিজত গাড়ী নচলে, কেৱল চাইকেল আৰু খোজকঢ়া মানুহৰ বাবে এই দলং। আধুনিক LED লাইট এই দলঙৰ অন্যতম আকৰ্ষণ। গেটাছেড মিলেনিয়াম ব্ৰিজ। ইংলেণ্ডৰ এই দলংখনক স্লিংকিং আইচ নামেৰে জনা যায়, কিয়নো সময়মতে এই দলংখন ওপৰতল কৰিব পাৰি। এই দলংখনো কেৱল চাইকেল আৰু খোজকাঢ়িবৰ বাবেহে বনোৱা হৈছে। এখন নদীৰ ওপৰত থকা এই দলংখন নদীত নাও চলাৰ সময়ত তলৰ পৰা ওপৰ কৰা হয়। অত্যাধুনিক কলা কৌশলেৰে নিৰ্মিত এই দলংখন পৰ্যটকৰ বিশেষ আকৰ্ষণ। ৰুই ব্ৰিজ। ব্ৰেণ্ডিং ব্ৰিজ নামেৰে জনাজাত এই দলংখন চাইনাত আছে। ইণ্টাৰনেটত ভাইৰেল হোৱা এই দলংখন সৰু সৰু পাহাৰৰ মাজত আছে। দেখিলে এনে লাগে যেন এখন দলঙৰ ওপৰত 3খন দলং আছে। আচলতে দলংখনৰ মাজৰ অংশটো ওপৰলৈ এটা আৰু বাকী দুটা অংশ কাষেৰে যোৱা। 3 অংশ লগ লগাবলৈ দলংখনৰ মাজত এটা সৰু ৰাস্তাৰ দৰে আছে। এই দলংখনৰ বেছিভাগ অংশত চিৰি আছে। গল্ডেন ব্ৰিজ। ভিয়েটনামৰ এই গল্ডেন ব্ৰিজৰ পৰা সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰি। চাৰিওফালে পাহাৰ আৰু তলত ঘন জংঘলৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ ভিৰ লাগে এই দলংখনত। দলংখনৰ ঘন খুঁটা থকাৰ উপৰিও দলংখনক ছাপৰ্ট কৰিবৰ বাবে মানুহৰ হাতৰ দৰে 2খন হাত আছে, যিয়ে ইয়াৰ সৌন্দৰ্য দুগুণে বঢ়াইছে। সমুদ্ৰ পৃষ্ঠৰ পৰা 1414 ফুট ওপৰত আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ। জাংজিজিং গ্লাছ ব্ৰিজ। চাইনাৰ এই দলংখন পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দীঘল আৰু ওখ এখন কাঁচৰ দলং। কাঁচেৰে নিৰ্মাণ কৰা এই দলংখনৰ ওপৰত এবাৰত 400 মানুহ উঠিব পাৰে। ইয়াত ব্যৱহাৰ কৰা কাঁচবোৰ 3 তৰপীয়া। ইয়াত মানুহে জঁপিয়াই থাকিলেও এই কাঁচ ভাগি নাযায়।